এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ফটোগ্ৰাফিত এক্সপ'জাৰ মানে কি, এক্সপ'জাৰ আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ, আৰু থাৰ্ডলি এক্সপ'জাৰ ছেটিংছ ডিচাইড কৰোঁতে আমি কি কি ফেক্টৰ্ছ কনচিডাৰ কৰিব লাগে। লাষ্ট ভিডিঅ'টোত আমি ডিছকাছ কৰিছিলোঁ লাইট কেনেকৈ কেমেৰাৰ লেন্সেদি সোমাই এখন ফ'কেল প্লেনত প্ৰজেক্ট হয়, আৰু এই লাইটটো আমি কণ্ট্ৰল কৰোঁ এপাৰেচাৰ ছেটিংছ দি, শ্বাটাৰ স্পীড ছেটিংছ দি আৰু ISO কণ্ট্ৰলছ দি। আপোনালোকে যদি লাষ্ট ভিডিঅ'ত মিছ কৰিছে বা চোৱা নাই, মই লিংক এটা দি দিছোঁ, চাব হেল্পফুল হয়। একদম চিম্পল টাৰ্মছত এক্সপ'জাৰ বুজাবলৈ হ'লে আমাৰ কেমেৰাত থকা লাইট চেঞ্চিটিভ মিডিয়ামটো, যোনটো ফিল্মো হ'ব পাৰে বা এটা ইলেক্ট্ৰনিক চেঞ্চাৰ হ'ব পাৰে, তাত আমি লাইট পৰিবলৈ দি পেলাই এটা ভিজুৱেল ইমেজ এটা ক্ৰিয়েট কৰাটোকে এক্সপ'জাৰ বুলি কয়। চ' বেচিকেলি এক্সপ'জাৰ হৈছে চেঞ্চাৰখনৰ ওপৰত কিমান লাইট পৰিছে, আৰু এই কিমান লাইট পৰিছে সেইটো জুখিবলৈ কাৰণে আমাৰ কেমেৰাবিলাকত এটা লাইট মিটাৰ থাকে। সেই লাইট মিটাৰটোক আমি এক্সপ'জাৰ মিটাৰ বুলি কওঁ, আৰু এই এক্সপ'জাৰ মিটাৰটোৱে লাইটটো জুখি পেলাই আমাক এটা ভেলিউ দিয়ে লাইটৰ, আৰু সেই ভেলিউটোক আমি এক্সপ'জাৰ ভেলিউ বুলি কওঁ, বা ইন শ্বৰ্ট EV বুলিও কওঁ। EV পজিটিভ হ'ব পাৰে, নেগেটিভ হ'ব পাৰে, বা জিৰ' হ'ব পাৰে। এক্সপ'জাৰ ভেলিউ জিৰ' হয় তেতিয়া আমি নিউট্ৰেলি এক্সপ'জ হোৱা বুলি কওঁ। এক্সপ'জাৰ ভেলিউ পজিটিভত থাকে তেতিয়া আমি অভাৰ এক্সপ'জ হোৱা বুলি কওঁ, আৰু যদি এক্সপ'জাৰ ভেলিউটো নেগেটিভলৈ যায় তেতিয়া আমি আণ্ডাৰ এক্সপ'জ হোৱা বুলি কওঁ। এই স্কেলডাল আমি কেমেৰাৰ ভিউ ফাইণ্ডাৰত দেখা পাওঁ। আমি কেমেৰাৰ শ্বাটাৰটো হাফ প্ৰেছ কৰিলে এই স্কেলডাল এক্টিভ হৈ যায়। মিৰৰলেছৰ ক্ষেত্ৰত আমি ডাইৰেক্ট LCD স্ক্ৰীণখন বা ভিউ ফাইণ্ডাৰটো চালে হৈ গ'ল, কাৰণ মিৰৰলেছবিলাক হোৱাট ইউ চি ইজ হোৱাট ইউ গেট ফৰ্মেটত কাম কৰে। চ' আপুনি যদি কেমেৰাটো নতুনকৈ কিনিছে বা ফটোগ্ৰাফী নতুনকৈ ষ্টাৰ্ট কৰিছে, এই স্কেলডালে আপোনাৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট স্কেল হৈ যায়। এতিয়া ফটোখন তোলাৰ আগতে আমি এইটো চাব লাগিব যে এক্সপ'জাৰ ভেলিউটো কি হৈ আছে, পজিটিভ হৈ আছে নে নেগেটিভ হৈ আছে নে নিউট্ৰেল হৈ আছে। যদি এক্সপ'জাৰ ভেলিউটো পজিটিভ হৈ আছে তাৰমানে আমাৰ লাইট বেছি সোমাইছে, আৰু যদি এক্সপ'জাৰ ভেলিউটো নেগেটিভ হৈ গৈছে তাৰমানে লাইটটো কমকৈ সোমাইছে। চ' আমাৰ অবজেক্টিভ হ'ব লাগে যে আমি এটা নিউট্ৰেল পজিশ্যনলৈ আহিব লাগে। চ' এক্সপ'জাৰ ভেলিউটো আমি জিৰ'ত ৰাখিব চেষ্টা কৰিম। চ' এতিয়া আমি চেঞ্চাৰত হিট কৰা লাইটটো কম বেছি কৰিবলৈ কাৰণে আমি কেমেৰাৰ 3টা কণ্ট্ৰল মেকানিজম ইউজ কৰিম। ফাৰ্ষ্টলি এপাৰেচাৰ, ছেকেণ্ডলি শ্বাটাৰ, আৰু থাৰ্ডলি আমাৰ যোনটো ৰেকৰ্ডিং মিডিয়ামৰ চেঞ্চিটিভিটি, যোনটোক আমি ISO ৰেঞ্জ বুলি কওঁ। এপাৰেচাৰে কণ্ট্ৰল কৰে কিমান কোৱান্টিটি লাইট সোমাই আছে, শ্বাটাৰে কণ্ট্ৰল কৰে এই লাইটটো কিমান দেৰিলৈকে সোমাব, আৰু ফিল্মৰ চেঞ্চিটিভিটি তাৰমানে ISOয়ে ডিটাৰমিন কৰে যে কিমানখিনি লাইট চেঞ্চিটিভ মিডিয়ামটো বা চেঞ্চাৰটোত এবজৰ্ভ হ'ব। চ' এতিয়া যদি লাইটটো বেছিকৈ সোমাইছে বা অভাৰ এক্সপ'জ হৈছে, আমি 3টা ছেটিংছেই ইউজ কৰিব পাৰোঁ লাইটটো কমাবলৈ। এপাৰেচাৰ যদি আমি F নাম্বাৰটো আমি যদি বঢ়াই দিওঁ, আমি F11 কৰিলোঁ বা F16 কৰিলোঁ, তেতিয়া লাইটটো কমি যাব। বা আমি শ্বাটাৰ স্পীড ইউজ কৰিব পাৰোঁ লাইটৰ ডিউৰেশ্যনটো কমাই দিবলৈ। আমি হায়াৰ শ্বাটাৰ স্পীড এটা ইউজ কৰিব পাৰোঁ, যেনেকৈ 1/500 অফ এ ছেকেণ্ড বা 1/1000 অফ এ ছেকেণ্ড। তেনেকুৱা হায়াৰ শ্বাটাৰ স্পীড ইউজ কৰিলে লাইটটো চেঞ্চাৰত হিট কৰাৰ টাইমটো আমি কমাই দিব পাৰোঁ। ISO যদি আমি ভেলিউটো কমাই দিওঁ, ISO 100 কৰিলোঁ বা ISO 50 কৰিলোঁ, তেতিয়া তাৰ লাইট এবজৰ্পশ্যন কেপাচিটিটো কমি গ'ল। চ' এনেকৈও আমি অভাৰ এক্সপ'জাৰ কণ্ট্ৰল কৰিব পাৰোঁ। এতিয়া ছাপ'জ নেগেটিভ ভেলিউ হৈ আছে EVটো, তাৰমানে লাইট কমকৈ সোমাইছে, এতিয়া আমি লাইটটো বেছিকৈ সোমাব দিব লাগিব। প্ৰেচাৰ ভেলিউটো আমি কমাই দিব পাৰোঁ। আমি F নম্বৰটো F1.4 বা 1.8 বা F2 ইউজ কৰোঁ, তেতিয়া লাইটটো বেছিকৈ সোমাব। চিমিলাৰলি আমি শ্বাটাৰ স্পীডতো চেঞ্জেছ কৰিব পাৰোঁ। আমি এটা শ্ল'ৱাৰ শ্বাটাৰ স্পীড ইউজ কৰিব পাৰোঁ, 1/125 অফ এ ছেকেণ্ড বা 1/68 অফ এ ছেকেণ্ড বা 1/38 অফ এ ছেকেণ্ড। চ' তেনেকুৱা এটা শ্বাটাৰ স্পীড ইউজ কৰিলে লাইটটো বেছি দেৰিলৈকে চেঞ্চাৰত হিট কৰিব, আৰু আমাৰ আণ্ডাৰ এক্সপ'জাৰ প্ৰব্লেম ছল্ভ হৈ যাব। নহ'লে আমি ফিল্মৰ চেঞ্চিটিভিটিটো বঢ়াই দিব পাৰোঁ। আমি ISO ৰেঞ্জটো ছাপ'জ ইনক্ৰিজ কৰোঁ, ISO 400 বা ISO 800, ISO 1600, ISO 3200, তেনেকুৱা এটা হায়াৰ ৰেঞ্জ ইউজ কৰোঁ, তেতিয়া চেঞ্চাৰটো বেছি চেঞ্চিটিভ হৈ যাব। যিমানখিনি লাইট সোমাইছে তাৰ এবজৰ্পশ্যন কেপাচিটি বাঢ়ি যাব। চ' তেনেকৈও আমি আণ্ডাৰ এক্সপ'জাৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰোঁ। যিকোনো পাৰ্টিকুলাৰ এক্সপ'জাৰ ভেলিউ কাৰণে 3টা ভেৰিয়েবলৰ এপাৰেচাৰ, শ্বাটাৰ স্পীড আৰু ISOৰ মাল্টিপল কম্বিনেশ্যনছ হ'ব পাৰে। চ' এতিয়া এইখন ফটোত আমি ছেইম এক্সপ'জাৰ ভেলিউ মেইনটেইন কৰিছোঁ, কিন্তু আমাৰ শ্বাটাৰ স্পীড, এপাৰেচাৰ আৰু ISO ছেটিংছবিলাক বেলেগ বেলেগ। স্ক্ৰীনৰ লেফ্ট হেণ্ড ছাইডে থকা ফটোখনত এপাৰেচাৰ ভেলিউ F8 হৈ আছে, শ্বাটাৰ স্পীড 1/68 অফ এ ছেকেণ্ড আৰু ISO 800। স্ক্ৰীনৰ ৰাইট হেণ্ড ছাইডে থকা ফটোখনত এপাৰেচাৰ ভেলিউ 2.8, শ্বাটাৰ স্পীড 1/125 অফ এ ছেকেণ্ড আৰু ISO 200। চ' এতিয়া যদি আমি স্কেলকেইডাল চাওঁ, আমি দেখোঁ যে এপাৰেচাৰ স্কেলডাল যদি আমি F8 পৰা
2.8 লৈ এপাৰেচাৰটো শিফট কৰোঁ অপেনিংটো বেছিকৈ খুলিছে চ' বেচিকেলি 3টা ষ্টপ লাইট আমাৰ বেছিকৈ সোমাইছে এতিয়া 3টা ষ্টপ লাইট কম্পেনচেট কৰিবলৈ কাৰণে আমি ৰাইট হেণ্ড চাইডে ফটোখনত শ্বাটাৰ স্পীডটো এটা ষ্টপ বঢ়ালোঁ আৰু ISOটো 2টা ষ্টপ কমাই দিলোঁ তেনেকৈ আমি 3টা ষ্টপ কম্পেনচেট কৰি পেলাই ছেম এক্সপ'জাৰ ভেলিউত আমি মেইনটেইন কৰিলোঁ এইটো পচিবল হৈছে কাৰণ গোটেইকেইডাল স্কেল আমি ষ্টপছত মেজাৰ কৰি আছোঁ আৰু এটা ষ্টপ মানে হৈছে আইডাৰ আমি লাইটটো ডাবল কৰিছোঁ নহ'লে লাইটটো আধা কৰিছোঁ এতিয়া এটা পাৰ্টিকুলাৰ এক্সপ'জাৰত আমি এপাৰেচাৰ শ্বাটাৰ আৰু ISOৰ কেনেকুৱা কম্বিনেশ্যন ইউজ কৰিম সেইটো ডিচাইড কৰিবলৈ হ'লে আমি কেইটামান ফেক্টৰ কনচিডাৰ কৰিব লাগিব এই ফেক্টৰ্ছকেইটা এছ'চিয়েটেড হৈ থাকে এপাৰেচাৰ শ্বাটাৰ আৰু ISO কাইণ্ড অফ ছাইড এফেক্টছ বুলি ক'ব পাৰোঁ এই ফটোখনত মোৰ কেইবাটাও লেয়াৰ আছে প্ৰথম লেয়াৰটো হৈছে মোৰ টেবুলখন য'ত মই কিতাপখিনি থৈছোঁ আৰু 3খন কিতাপ মানে 3টা লেয়াৰ তাৰমানে মোৰ এই কিতাপকেইখন একেটা প্লেনত নাই এই 4টা লেয়াৰ কম্বাইন হৈ পেলাই মোক এটা ফিল্ড অফ ভিউ দিয়ে কেমেৰাত ফ'কাছ কৰিলে আমাৰ কোনোবা এটা লেয়াৰহে একদম ক্ৰিটিকেল ফ'কাছত থাকিব বা শাৰ্প ফ'কাছত থাকিব কিন্তু কিছুমান এপাৰেচাৰ ছেটিংছত এনেকুৱা এটা অপটিকেল ইলিউশ্যন ক্ৰিয়েট হয় য'ত আগে পিছে থকা লেয়াৰ্ছখিনিও ফ'কাছত থকা নিচিনা লাগে ডেপ্থ অফ ফিল্ড হৈছে দ্য জ'ন অফ একচেপ্টেবল ফ'কাছ এপাৰেচাৰ ছেটিং ছিলেক্ট কৰোঁতে ডেপ্থ অফ ফিল্ড এটা বহুত ইম্পৰ্টেণ্ট কনচিডাৰেশ্যন হৈ যায় এপাৰেচাৰ স্কেলডালৰ যদি আমি সৰু নাম্বাৰ এটা ছিলেক্ট কৰোঁ যেনেকৈ F1, F1.4 F2, F2.8 তেনেকুৱা এপাৰেচাৰ ছেটিংছত ডেপ্থ অফ ফিল্ডটো বহুত সৰু হয় তাৰমানে অকল এটা লেয়াৰহে ফ'কাছত থাকিব বাকী আগে পিছে থকা লেয়াৰ্ছখিনি ব্লাৰ হৈ যাব বা আউট অফ ফ'কাছ হৈ যাব আৰু যদি আমি এপাৰেচাৰ ভেলিউটো বঢ়াই দিওঁ চে F11, F16 F22 বা F32 তেনেকুৱা এপাৰেচাৰ ছেটিংছ ইউজ কৰোঁ তেতিয়া আমাৰ ডেপ্থ অফ ফিল্ডটো বাঢ়ি যায় তাৰমানে আমাৰ কেইবাটা লেয়াৰো ফ'কাছত থকা নিচিনা লাগিব এই পইণ্টটো ইলাষ্ট্ৰেট কৰিবলৈ কাৰণে মই এই ফটোখন দুটা বেলেগ বেলেগ এপাৰেচাৰ তুলিছোঁ ফটোকেইখন তোলোতে মই কেমেৰাটো ট্ৰাইপড মাউণ্ট কৰি লৈছোঁ আৰু মই ফ'কাছ কৰিছোঁ মাজৰ কিতাপখনত থকা লেডিগৰাকীৰ চকুটোত চ' এতিয়া আমাৰ কনচাৰ্ণ হৈছে ফ্ৰণ্টত থকা লেয়াৰ আৰু বেকগ্ৰাউণ্ডত থকা লেয়াৰ কিমানখিনি ফ'কাছত আছে আমি যদি ক্ল'জ আপ এটা চাওঁ আমি দেখোঁ যে বেকগ্ৰাউণ্ডটো F2.8ত ফ'কাছত নাই কিন্তু F22ত আমাৰ ফ'কাছত থকা নিচিনা লাগে যদিও এইটো ইমান শাৰ্প হৈ থকা নাই চিমিলাৰলি আমি যদি ফ্ৰণ্টৰ লেয়াৰটো চাওঁ তেতিয়া আমি দেখোঁ যে আমাৰ ফ্ৰণ্টৰ লেয়াৰটো F2.8ত অলপ ব্লাৰি হৈ আছে কিন্তু ছেইম লেয়াৰটো F22ত আকৌ যথেষ্ট ডিটেইল আছে একচেপ্টেবল ডিটেইলছ আছে চ' ইয়াত আমি দেখিছোঁ যে F2.8ত ডেপ্থ অফ ফিল্ডটো বহুত কম আগপিনে থকা লেয়াৰ আৰু পাছফালে থকা লেয়াৰ্ছখিনি ফ'কাছত নাই যোনটোত ফ'কাছ কৰিছোঁ অকল সেইটো লেয়াৰহে ফ'কাছত আছে চ' এইটো ক্ষেত্ৰত আমি ডেপ্থ অফ ফিল্ড শ্যালো বুলি ক'ম আৰু F22ত আমি দেখিলোঁ যে বেকগ্ৰাউণ্ড লেয়াৰটো আৰু ফ্ৰণ্টত থকা লেয়াৰটো দুইটাই একচেপ্টেবল ফ'কাছতে আছে চ' আমি এইটো ক্ষেত্ৰত ক'ম যে ডেপ্থ অফ ফিল্ড ইজ হাই বা ডেপ্থ অফ ফিল্ড ইজ ডিপ চ' আমাৰ যিমানে F নম্বৰ বাঢ়ি যাব সিমানে ডেপ্থ অফ ফিল্ডো বাঢ়ি যাব চ' এতিয়া যদি মই লেণ্ডস্কেপ তুলিছোঁ মোক হায়াৰ ডেপ্থ অফ ফিল্ড লাগিব F11, F16 বা F22 তেনেকুৱা এটা নাম্বাৰ ল'ম আৰু যদি মই পৰ্ট্ৰেইট তুলিছোঁ য'ত মোৰ বেকগ্ৰাউণ্ড ব্লাৰ এটা লাগে বা ফ্ৰণ্টৰ থকা ডিষ্ট্ৰেকশ্যনখিনি এটা ব্লাৰ এটা লাগে ধুনীয়া তেতিয়া মই লোৱাৰ F নাম্বাৰ ইউজ কৰিম যেনেকুৱা F2.8, F1.4 তেনেকুৱা নাম্বাৰ্ছ ইউজ কৰিম আমাৰ নেক্সট এপাৰেচাৰ ৰিলেটেড কনচিডাৰেশ্যন হৈছে ইমেজ শ্বাৰ্পনেছ ভেৰি কৰে এক্ৰছ মেনুফেকচাৰাৰ্ছ এক্ৰছ লেন্সেছ আৰু এক্ৰছ এপাৰেচাৰ্ছ এতিয়া আমি কি এপাৰেচাৰ ইউজ কৰোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আমাৰ লেন্সখন কিমান শ্বাৰ্প হৈ থাকিব নৰ্মেলি দেখা যায় যে যেতিয়া লেন্সখনৰ এপাৰেচাৰ ৱাইড অ'পেন হৈ থাকে তাৰমানে F1 বা F1.4 বা F2 বা 2.8 এপাৰেচাৰ আমি ইউজ কৰোঁ অপটিমেল শ্বাৰ্পনেছ ডিছপ্লে নকৰে প্ৰায় লেন্সবিলাকত F4 to F11ৰ ভিতৰত অপটিমেল শ্বাৰ্পনেছ থাকে আৰু তাৰ পাছত লেন্সখন ছফ্ট হৈ যায় তাৰমানে F16 বা F22ত লেন্সখনৰ শ্বাৰ্পনেছটো অলপ কমি যায় এইটো হয় এটা অপটিকেল ফিনমিনেন যোনটোক আমি ডিফ্ৰেকশ্যন বুলি কওঁ তাৰমানে যেতিয়া আমি হাই F নম্বৰ এটা লওঁ সেই F22 লৈছোঁ আমাৰ এপাৰেচাৰ অপেনিংটো বহুত সৰু হৈ গ'ল এতিয়া সৰু হৈ যোৱাৰ কাৰণে লাইটৰ ৰেইজবিলাক এই ফুটাটোৱেদি সোমাই পেলাই বেণ্ড হ'বলৈ ষ্টাৰ্ট হয় এই বেণ্ডিং হোৱাৰ লগে লগে আমাৰ ইমেজবিলাক ছফ্ট হৈ যায় চ' এই দুখন ফটো যদি কম্পেয়াৰ কৰোঁ আমাৰ লেফ্ট হেণ্ড ছাইডে থকা ফটোখন আমি F8ত তুলিছোঁ আৰু ৰাইট হেণ্ড ছাইডে থকা ফটোখন আমি F22ত তুলিছোঁ চ' ইয়াত ক্লিয়াৰলি আমি দেখা পাওঁ যে F8ত ইমেজটো শ্বাৰ্পাৰ হয় F22ত মোৰ ডেপ্থ অফ ফিল্ড বেছি পাব পাৰোঁ কিন্তু মোৰ অপটিমেল শ্বাৰ্পনেছ F8তহে পাওঁ চ' এতিয়া এপাৰেচাৰ ছেটিং এটা ছিলেক্ট কৰাৰ আগতে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় তিনিটা ফেক্ট ফাৰ্ষ্ট ফেক্টৰ হৈছে ৱাইড অ'পেন আমাৰ লেন্সখন শ্বাৰ্প হয়নে নহয় F1, F1.4, F2, F2.8ত আমাৰ লেন্সখন ডিচেণ্টলি শ্বাৰ্প হয়নে নহয় ছেকেণ্ড পইণ্ট হৈছে অপটিমেল শ্বাৰ্পনেছ আমি লেন্সখনৰ কোনটো এপাৰেচাৰত পাওঁ আৰু থাৰ্ডলি হৈছে ডিফ্ৰেকশ্যন কোনটো এপাৰেচাৰৰ পৰা ষ্টাৰ্ট হয় এই তিনিটা পইণ্ট জানিলে আমাৰ এপাৰেচাৰ ছেটিং এটা ছিলেক্ট কৰাটো ইজি হৈ যায় নেক্সট এপাৰেচাৰ ৰিলেটেড কনচিডাৰেশ্যনছ হৈ গৈছে ভিনিয়েট আৰু ক্ৰমেটিক এবাৰেশ্যনছ
ফটো এখনৰ কৰ্নাৰবিলাক ডাৰ্ক হৈ যোৱাটোকে ভিনিয়েট বুলি কয় আৰু ক্ৰোমেটিক এবাৰেশ্যনছ হৈছে আনৱান্টেড কালাৰ্ড এজেছ ইয়াক আমি কালাৰ ফ্ৰিঞ্জিং বুলিও কওঁ এইটো নৰ্মেলি আমি মেটালিক ছাৰ্ফেচৰ এজত বেছিকৈ দেখোঁ যদি এফ নম্বৰটো বহুত সৰু হয় তাৰমানে F1 F1.4 বা F2 2.8 আমি ইউজ কৰোঁ তেতিয়া এই দুটা বস্তু আমি দেখি পাওঁ নৰ্মেলি এটা ষ্টপ ওপৰত তুলিলে আমাৰ এই প্ৰব্লেমটো ছল্ভ হৈ যায় তাৰমানে যদি আমি F2.8ত এই প্ৰব্লেমটো দেখিছোঁ F4 মানত তুলিলে এই দুইটা প্ৰব্লেমে গুচিয়ে যায় প্ৰায় ভিনিয়েট আৰু ক্ৰোমেটিক এবাৰেশ্যনছক পোষ্ট প্ৰচেছিঙত গুচাবলৈও বহুত সহজ লাইট ৰুমত আমাৰ এনেকুৱা শ্লাইডাৰ্ছ আছে য'ত এই দুইটা বস্তু আমি ইজিলি গুচাই দিব পাৰোঁ চ' এইখিনি আছিলে এপাৰেচাৰ ৰিলেটেড ফেক্টৰ্ছ বা কনচিডাৰেশ্যন যোনখিনি আমি ফেক্টৰ ইন কৰিব লাগে এটা এপাৰেচাৰ ছেটিং ছিলেক্ট কৰাৰ আগতে এতিয়া আমি শ্বাটাৰ ৰিলেটেড কনচিডাৰেশ্যনছখিনিলৈ আহোঁ শ্বাটাৰ স্পীডে ইম্পেক্ট কৰে মোশ্যন বা মুভমেণ্ট শ্বাটাৰ স্পীড ইউজ কৰি আমি মোশ্যনটো পূৰা ফ্ৰিজ কৰি দিব পাৰিম নহ'লে এটা মোশ্যন ব্লাৰ ক্ৰিয়েট কৰিব পাৰিম মোশ্যন ফ্ৰিজ কৰিবলৈ কাৰণে আমি শ্বৰ্টাৰ এক্সপ'জাৰ টাইম ইউজ কৰিম তাৰমানে আমি হায়াৰ শ্বাটাৰ স্পীডছ ইউজ কৰিম ফাষ্টাৰ শ্বাটাৰ স্পীডছ ইউজ কৰিম যেনেকৈ 1/1000 of a second 1/2000 of a second 1/4000 of a second 1/8000 of a second চ' তেনেকুৱা ফাষ্টাৰ শ্বাটাৰ স্পীড ইউজ কৰিলে মোশ্যনটো ফ্ৰিজ হৈ যাব এতিয়া মোশ্যন ব্লাৰ ক্ৰিয়েট কৰিবলৈ কাৰণে আমি লংগাৰ এক্সপ'জাৰ টাইম ইউজ কৰিব লাগিব লংগাৰ এক্সপ'জাৰ টাইম মানে আমাৰ শ্বাটাৰ স্পীডটো দীঘল হ'ব চে 1/4 of a second হাফ a second 1 ছেকেণ্ড 2 ছেকেণ্ড 4 ছেকেণ্ড 8 ছেকেণ্ড তেনেকুৱা আমি দীঘলীয়া শ্বাটাৰ স্পীড ইউজ কৰিম শ্বাটাৰ স্পীডে আমাক এটা অপশ্যন দিয়ে আৰ্টিষ্টিকলি মুভমেণ্টটো এক্সপ্ৰেছ কৰিবলৈ শ্বাটাৰ স্পীড ছিলেক্ট কৰোঁতে আৰু এটা ইম্পৰ্টেণ্ট ফেক্টৰ আহি যায় আমি কেনেকুৱা ফ'কেল লেংথৰ লেন্স ইউজ কৰিছোঁ চে আমি যদি 50mm লেন্স এখন ইউজ কৰিছোঁ তেতিয়াহ'লে আমাৰ শ্বাটাৰ স্পীড 1/50th of a secondতকৈ তললৈ যাব নালাগে আৰু যদি আমি 100mm লেন্স এখন ইউজ কৰিছোঁ তেতিয়া আমাৰ শ্বাটাৰ স্পীড 1/100th of a secondৰ তলত যাব নালাগে চ' এই ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰিলে আমি উইদাউট এ ট্ৰাইপড উইদাউট ইমেজ ষ্টেবিলাইজেশ্যন এখন শ্বাৰ্প ফটো এক্সপেক্ট কৰিব পাৰোঁ শ্বাৰ্পনেছ পইণ্ট অফ ভিউ পৰা চাবলৈ গ'লে আমাৰ হায়াৰ শ্বাটাৰ স্পীডছে আমাক শ্বাৰ্পৰ পিকচাৰ্ছ দিয়ে কাৰণ হায়াৰ শ্বাটাৰ স্পীডে আমাৰ হেণ্ডৰ মুভমেণ্ট আৰু ছাবজেক্টৰ মুভমেণ্টটো কম্পেনছেট কৰি দিয়ে চ' এইখিনি আছিলে শ্বাটাৰ স্পীড ৰিলেটেড কনচিডাৰেশ্যনছ নেক্সট আহি গ'ল আমাৰ ISOয়ে ইম্পেক্ট কৰে এখন ইমেজৰ নইজ লেভেলছ নইজ হৈছে কিছুমান ৰেণ্ডম ভেৰিয়েশ্যন ইন ব্ৰাইটনেছ এণ্ড কালাৰ ফটোখন জুম কৰি চালে আমি এটা গ্ৰেইনি এফেক্ট এটা দেখিম নইজ দুটা কাৰণে ক্ৰিয়েট হ'ব পাৰে ফাৰ্ষ্টলি চিনটোত ৰেণ্ডম কিছুমান ফটোনৰ কাৰণে নইজ ক্ৰিয়েট হ'ব পাৰে আৰু ছেকেণ্ডলি ডিজিটেল নইজ ক্ৰিয়েট কৰে আমাৰ চেঞ্চৰবিলাকে যেতিয়া এনালগ ছিগনেলটো ইলেক্ট্ৰিকেল ছিগনেলছলৈ কনভাৰ্ট হয় বা এম্প্লিফাই হয় চেঞ্চৰখন লেছ চেঞ্চিটিভ হয় তেতিয়া আমাৰ নইজো কম হয় চে ISO 100ত বা ISO 50ত আমাৰ লৱেষ্ট নইজ পাম আৰু যিমানে ISO ৰেঞ্জটো বাঢ়ি যাব সিমানে আমাৰ নইজ লেভেলছো বাঢ়ি যাব নইজ বহুতখিনি পোষ্ট প্ৰচেছিঙতো কাৰেক্টেবল হয় চ' এইখিনি আছিলে ফেক্টৰ্ছ এণ্ড কনচিডাৰেশ্যনছ এটা প্ৰপাৰ এক্সপ'জাৰ ছেট কৰিবলৈ কাৰণে